হাই গাইজ মই অৰ্ষাদ हम मालूम है तेरे बाप को मत सिखा चल। প্ৰথমতে গুড মৰ্ণিং দে ৰাইজ আৰু আজি হয় চানডে ৰাইজ মই বাইকখনে অলপ ওলাই আহিলো আমাৰ এইফালে এইডোখৰ জেগা কিন্তু সকলোকে ভাল লাগে সোঁ চাইডে বাওঁ চাইডে গছ গছনি লাগি আছে সেউজীয়া পৰিৱেশ ভিউটো বহুত ধুনীয়া লাগিছে গাইজ ইয়াৰ ভিউটোৱে অলপ বেয়া কৰি দিছে ৰাস্তাটো কিমান বেয়া হৈ গৈছে ৰাইজ কিমান ডাঙৰ ডাঙৰ গাত মই কোৱাই নাই নহয় মই ক'ত গৈ আছো চেলুনলৈ মোৰ চুলি দাঢ়িখিনি মিলাবলৈ চেলুন আহি পালো আৰু মই যিজন নাপিত ওচৰত চুলি কাটো সেইজন নাইকিয়া আজি উপায় নাই কাটিব লাগিব বেলেগ এজনৰ ওচৰতে আৰু অলপ দেৰি ৱেইট কৰিলো চুলিখিনি মই যেনেকা ৰাখিম বুলি ভাবিছিলো তেনেকাল নহল বহুত ছুটি কৰি দিলে সেইকাৰণে পেমেন্টটো মই অলপ ছুটি কৰি দিলো তাৰ পাছত মই আহিলো সানডে মাৰ্কেট গৈছিলো কাৰণ মোৰ এটা গেঞ্জি আনিবলৈ সো তাৰ পাছত মই ধুলো মোৰ কাপোৰখিনি তাৰ পাছত কাপোৰখিনি ধুই মেলি মই আহিলো মছজিদত প্লাষ্টাৰৰ কাম চলি আছে মই অলপ আহি সহযোগ কৰিলো তেনেকাতে কল আহিল দাদা আপোনাৰ পাৰ্চেল আছে বুলি পাৰ্চেলটো দাদাই আনবক্সিং কৰিলে আৰু ঘৰ আহি মই ভালদৰে চালো কোৱেলটো মজা আছে ৰাইজ আৰু বহুত দিন সাঁতোৰাও নাছিলো ৰাইজ ৰ'দটো দিছে অলপ দেৰি সাঁতুৰিম বুলি ভাবিলো নমাৰ লগে লগে ৰ'দটো নাইকিয়া হ'ল সোনকালে গা পা ধুই ফ্ৰেছ হলো আৰু জোহৰৰ আজান হ'ল মছজিদলৈ ওলাই আহিলো মছজিদৰ পৰা আহি ৰাইজ মেগী আৰু চাহ বনালো দুপৰীয়া সাঁজটো এইটোৰে কাম চলাম আজি তাৰ পাছত চকীখন উলিয়াই ৰাইজ মুকলি আকাশৰ তলত বাহনিৰ তলত বহি আৰু অলপ দেৰি টোপনি মাৰো আজিলে হ'ব দে ৰাইজ আকৌ লগ পাম নেক্সট ভিডিঅ'